हाग्रानि मैदेरखौ गिनानै उन्दुनाय गैयालासेनो हर बारहोनो गोनां जादों बाक्सानि भारत भुटान सीमा ओनसोलनि रायजो राजाफोरा। बाक्सा जिल्लानि भारत भुटान सीमा ओनसोलाव हाग्रानि मैदेरनि उदखारा सोलिगासिनो दङ। सानफ्रोमबो हाग्रा ओनसोलाव ओंखारबोनाय हाग्रानि मैदेरनि फालोआ न' बां आबादफोरखौ खहा खालामबोबाय थाबोदों। हाग्रानि मैदेरनि मोनसे फालोआ खैरानिनि सिमलिगुरियाव थाफैनाया ओनसोलनि रायजो राजाफोरनि गेजेराव गिखांनाय थासारि सोमजिहोदों। मैदेरखौ गिनानै ओनसोलनि रायजो राजाफोरा उन्दुनाय गैयालासे हर बारहोनो गोनां जादों। मैदेरनि फालोआ माब्ला आरो मा समाव गामियाव हाबनानै उदखार खालामगोन बिनि जेबो थि गैया। रायजो राजाफोरा अजर होनाय बायदिब्ला हाग्रा बिफाना मैदेरनि फालोखौ हाग्रा ओनसोलाव होसोहरफिननायनि बिथिङाव जेबो रोखोमनि राहा लायाखै। मख'नो गोनांदि जिल्लानि सीमा ओनसोलनि भुटानकुथि, दुर्गापुर, खैरानि, बरिडङा बायदि गामिफोराव सानफ्रोमबो हाग्रानि मैदेरा उदखार खालामनायजों लोगोसे थांनाय दानसेनि गेजेराव मैदेरनि गाग्लोबनाय जाथायाव 3 सुबुंफोरा जिउ खोमानो गोनां जादों। চাৰি ৰাতি মানে হ'লে থকাটো আৰু আগতেতো অনিষ্ট কৰি গৈছে। তাৰপিছত আমাৰ খেতি মাটি লেচৰা চেচৰা চব খাই গৈছে। আমাৰতো খেতি হিয়ে একোতো নাই, লেচৰা বাদে আমাৰ একোৱেই নাই, উপায় নাই। এতিয়াও আছে, সন্ধিয়া উঠে এতিয়াও আছে, মোটামুটি ধৰ এতিয়াও 30-40টামান ওপৰত আছে হাতীটো। এইফালেও সি মোটামুটি বিশ্বকৰ্মাৰ আগতে এজন মানুহ মাৰি গ'ল। তাৰপিছত এনেকৈ বহুত অনিষ্ট কৰি আছে। এতিয়া আমি কি ব্যৱস্থা কৰিম? ফৰেষ্টাৰো নাহে। এটা আমি ব্যৱস্থা লোৱা উপায় নাই আমাৰ। যিহেতু আমি কি কৰা ভাল হ'ব আছে, আমাৰ ভয় ভাৱ আছে। ভয় ভাৱ নহ'লেতো আমি আৰু এনেকুৱা নকলোঁ হয়। আমাৰ খেতি মাটিৰ পৰাও এইবাৰ নাই, একোৱেই নোহোৱা হৈছে। এতিয়াতো ৰাতিৰ পৰা পুৱা নিয়াই ওচৰতে আছে, এতিয়াও আহি গ'ল আৰু তাৰপিছত আৰু কি কৰিম আমি? তাৰমানে দিনে নিশাই ইয়াত হাতী আহে আহি আছে। বন বিভাগক আমাক মানে হাতীটোক নিব লাগে খেদি, আমাৰ মতে আৰু আমি আৰু বহুতে আৰু খেদি আছে। মানে এনেকুৱাই হৈ আছে, দূৰৰ পৰা চালেও খেদে আৰু ওচৰত থাকিলেও খেদে, এনেকুৱা হৈ আছে। জেগাটোৰ নাম কি? আমাৰতো খৈৰানি গণেশগুৰি কয়, আৰু সেতি সিদিনা মৰাটো হ'ল খৈৰানি চিমলিগুৰি কৰে। এনেকুৱা হৈ আছে আমাৰ। তেওঁলোকে আমি এনেকুৱা ব্যৱস্থা লোৱা নহ'লে কি কৰিম আমি? চৰকাৰে বা কি কৰে? এতিয়া আমাক লাগে মাত্ৰ হাতীটো ওলাই নিয়াৰ ব্যৱস্থা লাগে আমাক। তাৰপিছত আমাৰ একো ব্যৱস্থা নালাগে আৰু তোমাৰ উপায়তো নাই। বস্তি খৈৰেনি কয়, খৈৰেনি আৰু হাতীৰ দিগদাৰে আছে, কম নাই। একতা হৈছে আহাটো, আৰু ৰাতিও দিগদাৰ হৈছে, দিনতো দিগদাৰ। দিনতো ল'ৰা ছোৱালীৰ কাৰণে স্কুলত যোৱাও সুবিধা হোৱা নাই। এনেকৈ হাতী আহিলে কেনেকৈ খেদাই দিম আৰু স্কুলত? আপোনালোকে কওকচোন। আৰু ফৰেষ্টাৰো একো একশ্যন লোৱা নাই, একো কৰা নাই, আৰু অহা নাইও, চোৱা নাইও। কিমান ডিষ্টাৰ্ব দি আছে, কিমান ডিষ্টাৰ্ব দিয়া নাই, এইটোও চব অহা নাই। দিনে নিশাই ইয়াত ডিষ্টাৰ্ব দি থাকে। দিনতো দেখা পাইছে আপোনালোকে, এনেকুৱা দিনতে আহিলে আৰু আমি কেনেকৈ অকলে কেতিয়াবা অকলে থাকিব লাগে, কেতিয়াবা গৰু দিব লাগে, গৰু দিবা জগা নাই, এনেকুৱা হৈ আছে। আৰু এতিয়া কি ক'ম আৰু? দেখা পাইছে আপোনালোকে, কি ক'ব বন বিভাগক? কি ক'ব? কি ক'ম আৰু এতিয়া? আৰু দেখা পাইছে আপুনি, কি ক'ম? এইটোতো আপোনালোকে দেখা পাইছে, আহি কিনে খেদাই দিলে ভাল আছিল, আৰু আমাৰ কাৰণতে ইয়াৰ পৰা ওলাই দিলে ভাল আছিল। ডাঙৰ জংঘলত লৈ কিনে এৰি দিলে ভাল আছিল আমাৰ কাৰণেতো। এইটোৱে আৰু অসুবিধা হৈ আছে। আৰু লাইনো এইটো সময়তে কাটি দিয়ে। আমাৰ সন্ধিয়া সময়ত লাইন থাকে লাগে, এইটো সন্ধিয়া সময়তে। আৰু হাতীৰো দিগদাৰ, ল'ৰা ছোৱালীও পঢ়িব লাগে, পৰীক্ষা আহি আছে, এইটো লাইনৰ দিগদাৰ হৈ আছে। লাইনে তেতিয়া কাটি দিয়ে, কিহৰ কাৰণে বা? এইটোতো লাইন সুবিধা লাগে, আৰু এইটোও হাতীৰ কাৰণে। হাতীটো অলপ ডাঙৰ জংঘলত লৈ কিনে ফৰেষ্টাৰবিলাক খেদাই দিলেতো ভাল আছিল।